মই আজি আপোনালোকক কেইবিধমান আলু আৰু কেইবিধমান কাঠআলু যিবিলাক অসমত কৰা হয় আৰু কিছুমান পাহাৰীয়া জেগাতো অৱশ্যে কৰে তেনেকুৱা কিছুমান আলুৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ। এতিয়া কাঠআলুটো আপোনালোকে জানেই যে অসমৰ এটা বৰ দৰকাৰী আলু আৰু বিহু পাৰ্বণটো ইয়াত লাগে, বিশেষকৈ মাঘৰ বিহুত মানে যথেষ্ট ইয়াৰ চাহিদা আছে। আৰু সেইটোতো বাদেই বাৰু, মাঘৰ বিহুত এদিন চাহিদাটো, কিন্তু আমাৰ খাদ্যবিলাকত কাঠআলু ব্যৱহাৰ কৰে। মাটিমাহ কাঠআলু, মাটিমাহ, ঔটেঙা, কাঠআলু এই খাই খুব ভাল লাগে। আৰু আমাৰ কেতিয়াবা সকাম নিকামবিলাকতো কাঠআলু দিয়ে, মচুৰ দাইলৰ লগত বিশেষকৈ দিয়ে। তাৰ লগতে যদি ঔটেঙা অকণমান দিয়ে খাই খুব মজা লাগে। আৰু কাঠআলু অকল মানে এনেকুৱা খোৱা কাৰণে আজিকালি চিপবিলাকতো তৈয়াৰ কৰিছে আৰু জামুনো তৈয়াৰ কৰিছে কাঠআলুৰ পৰা। গতিকে এইটো এটা বৰ যথেষ্ট ইম্পৰ্টেণ্ট, যথেষ্ট গুৰুত্বপূৰ্ণ আলু। আৰু ইয়াৰ অভাৰ প্ৰডাকশ্যন কৰিলে, বেছি প্ৰডাকশ্যন যদি কৰা যায়, আমি দিল্লী পৰ্যন্ত বেচিব পাৰোঁ আৰু ইয়াৰ পৰা যথেষ্ট আয় ইনকম মানুহে কৰিব পাৰে। গতিকে মই ভাবোঁ কাঠআলু খেতিটো এটা বৰ যথেষ্ট গুৰুত্বপূৰ্ণ খেতি আৰু এইটো সহজতে হয়, বেছি কষ্ট কৰিবলগীয়া একো কথা নাই। মই আপোনালোকক এটা সহজ প্ৰচেছো মই দেখুৱাই দিম। এতিয়া সেই প্ৰচেছটো দেখুওৱাৰ আগতে মই আপোনালোকক কেইবিধমান আলু চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। এতিয়া মই আলুখিনি দেখুৱাব খুজিছোঁ। এইখিনি সাধাৰণতে মই আমাৰ ঘৰত কৰোঁ আৰু বিভিন্ন ঠাইৰ পৰাও দুটা প্ৰজাতি মই আনিছোঁ। প্ৰথমতে মই আপোনালোকক এটা বিশেষ ধৰণৰ মানে খুব গুৰুত্বপূৰ্ণ আলু মই দেখুৱাব খুজিছোঁ। সেইটো নামটো হৈছে, মই এনে লেবেলটো কৰি থৈছোঁ, এইটো নামটো হৈছে শ'লজুৰি চকলেট স্কিন কাঠআলু। এইটো মানে শ'ল মাছটোৰ নিচিনাকৈ হয়, এডাল বা দুডাল লগত যায়, কেতিয়াবা দুডাল লগত যায়, সেইকাৰণে শ'লজুৰি। কেতিয়াবা এডালো যায়, এডালেই গৈছে, কিন্তু এনেকৈ দীঘলীয়াকৈ যায়। আৰু ইয়াৰ স্কিনটো চকলেট হোৱাৰ কাৰণে এক চকলেট স্কিন বুলি কোৱা হৈছে। আৰু আলুটো যদিও স্কিনটো চকলেট, তথাপি এই আলুটোৰ ভিতৰখন একেবাৰে বগা। এই মূৰটো আৰু খাব নোৱাৰি, মূৰটো আৰু হেৰি কাৰণে নতুনকৈ দিবৰ কাৰণে এইটো সুবিধাজনক হ'ব। গতিকে এই আলুটো খুব খাবলৈও মিঠা, সহজে সিজি যায়, একেবাৰে বেছিকৈ সিজালে পানীয়েই হৈ যাবগৈ, তেনেকুৱা নিচিনা হয়। গতিকে ইয়াৰ উৎপাদনটোত সাধাৰণতে 3 পৰা 10 কেজি মানহে হয়। গতিকে বেছি উৎপাদন নহ'লেও আলুটো কিন্তু বৰ গুৰুত্বপূৰ্ণ আৰু খাবলৈ খুব ভাল লগা আলু। তাৰপিছত এইটো চাওক, এইটো হ'ল এবিধ আলুৰ বুলবিল, নে গছত যিবিলাক লাগে এইবিলাক দিলে বেছি ভাল হয়। আলুটো মূৰটো দিয়াতকৈ এইবিলাক দিলে যদিও প্ৰথম বছৰতে আলুটো নাপায়, দ্বিতীয় বছৰত কিন্তু বৰ ধুনীয়াকৈ আলুখিনি হয়। ইয়াৰ নাম এইটো পাহাৰৰ পৰা এইটো অনা হৈছিলে, সেইকাৰণে ইয়াৰ নামটো হৈছে, ইয়াৰ স্কিনটো চকলেট, সেইকাৰণে ইয়াৰ নামটো দিয়া আছে হিলি চকলেট স্কিন কাঠআলু। ইয়াৰ প্ৰডাকশ্যনটো সাংঘাতিক প্ৰডাকশ্যন হয়। ইয়াৰ সাধাৰণতে অলপ এঢলীয়া মাটিত দিব লাগে, অলপ খাল চাল কৰি সাৰ জাবৰ দি পেলাই তেনেকুৱা ধৰণৰ মাটিত কৰিব লাগে। আৰু কিন্তু আলুটো খান্দোতে আকৌ আপোনাৰ মাঘ মাহত খান্দিব নোৱাৰিব, ই খান্দিব লাগিব ঠিক ফাগুন চ'ত এনেকুৱাতহে ইয়াক খান্দিব লাগিব। এই আলুটোৰ প্ৰডাকশ্যনটো তেনেকুৱা দিনতহে মানে গছটো মৰেগৈ। ইয়াৰ প্ৰডাকশ্যনটো কিন্তু 100 পৰা 140 কেজি পৰ্যন্ত হয়। আৰু এই আলুটোৰ এটা বৈশিষ্ট্য আছে কি, ই একেবাৰে সিজি পানী হৈ যায় আৰু খাবলৈ বহুত মজা হয়। তাৰপিছতে আপোনালোকক আকৌ এটা মই আলু চিনাকি কৰি দিছোঁ। এইটো আপোনালোকে চিনি পায়েই অৱশ্যে, এইটো হৈছে মোৱা আলু। মোৱা আলু আমাৰ অসমত মই দেখালৈকে দুবিধ দেখিছোঁ। এবিধৰ এনেকৈ শিহুৰিডাল মেলি পেলাই দূৰলৈ নাযায়, গছডালৰ ওচৰতে থাকে, কেইবাটাও একেলগে হয়। কিন্তু এইটো আকৌ সেই তেনেকুৱা নহয়, এইটো শিহুৰিডাল মেলি পেলাই বহুত দূৰলৈকে যায়, মাটিৰ তলত বহুত দূৰলৈকে সোমাই যায়। আৰু এই আলুটো অতি মিঠা আৰু এইটো খোৱা স্বাস্থ্যৰ উপযোগী, আৰু এইটো খালে মানুহ খুব শক্তি পায়। এইটো কয় মোৱা আলু। ইয়াৰ এটাৰ পৰা সাধাৰণতে 300 গ্ৰাম মানেহে হয়। গতিকে এজোপাৰ পৰা এই বহুতখিনি হ'ব পাৰে। ইয়াৰ এটা দিলে ইয়াৰ পৰা এটাৰ পৰাই সিঁয়ৰি মেলি বহুতখিনি হ'ব পাৰে। খুব সাৰুৱা জেগাত দিলে, সাৰ বহা ঠাইত হ'লে ইয়াৰটো প্ৰডাকশ্যন সাংঘাতিক প্ৰডাকশ্যন হয়। এইটো আলু আপোনালোকে সাধাৰণতে চিনি নাপাব, ইয়াৰ এনেকুৱা বুলবিলবিলাক নহয়। এইটো বুলবিল হয়, কিন্তু ইয়াৰ বুলবিলবিলাক নহয়।
এইটো ইয়াৰ ডালটো যিটো ওলাই অহাটো একদম খুব কাঁইট, হাতত লাগিলে কাঁইটবোৰ হাতত সোমাই যাব আৰু ই বহুত ওপৰলৈকে বগাব পাৰে গছত। কিন্তু ইয়াক দিওঁতে উইহাফলৰ নিচিনা কৰি পেলাই মাটিকণ ল'ব লাগিব ওখকৈ, এনেকৈ একদম ওখকৈ ল'ব লাগিব, নহ'লে চেপেটা মাটিত দিলে আপুনি আলু খান্দিব নোৱাৰে। এইটো আলু খনাটো আলু বিচাৰিয়ে নাপাব। সেইকাৰণে এই আলুটো উইহাফলৰ নিচিনা কৰি পেলাই উইহাফলটোৰ ওপৰত আলুটো দিব লাগিব আৰু আলুটো তলফালে এনেকৈ বৈ আহিব এইডাল শিহৰি মেলি। আলুটো বৰ দীঘলীয়া হৈ যাব, কিন্তু খাই এতিয়া আপুনি খালে আৰু এইটো আলু নেৰিব, কিন্তু ইমান ইয়াৰ টেষ্ট, ইমান ইয়াৰ খুব মজা টেষ্ট আছে। কিন্তু কথা হ'ল কি, ইয়াৰ মানে এই পুলিবোৰ কাষে কাষে হয়, সেই পুলিবিলাক ৰুলেহে হ'ব। কিন্তু ইয়াৰ পৰা বুলবিল এনেকৈ বুলবিল নাপায় আৰু, বা ঠিক তেনেকৈ যিটো আলু ওলাই যায় সেই আলুটো ৰুলে নহয়গৈ। কিন্তু এইডাল যেতিয়া হ'ব, গছডাল ওলাই আহিব, তাৰ চাইডে চাইডে কিছুমান সৰু সৰুকৈ আলু হ'ব, সেই সৰু সৰু হোৱা আলুবিলাক ৰুলেহে ইয়াৰ পৰা হ'ব। গতিকে এয়া সেইটো বৈশিষ্ট্য আছে। এইটো আকৌ মিচিং আলু বুলি কওঁ আমি সাধাৰণতে। ইয়াৰ স্কিনখন চকলেট কালাৰ হোৱাৰ কাৰণে, চকলেট কালাৰ হয় ইয়াৰ স্কিনখন, সেইকাৰণে এইটো মিচিং স্কিন। ইয়াৰ আলুটোৰ নাম মিচিং চকলেট স্কিন কাঠ আলু দিয়া হৈছে। এই গছডালত ইয়াৰ অসংখ্য বুলবিল ওলায়, এইবোৰ বুলবিলহে দিয়া হয়, ইয়াৰ আলুটো মূৰ দিয়া নাযায়, এই বুলবিলবিলাকহে দিয়া হয়। বুলবিলবিলাক আপোনালোকে এটা এনেকৈ লুৰতে কাটি, লুৰটো মানে খুব দুহাতমান দ কৰিব লাগে। দ কৰি লৈ তাত গোবৰ চবৰ দি, জাবৰ চাবৰ দি, আলুবিলাক এনেকৈ আমাৰ যিবিলাক এই হেৰি আলু, অসমীয়া আলু দিওঁ, ঠিক অলপমান আঁতৰত অসমীয়া আলু দিয়া নিচিনাকৈ এইটো দি যাব পাৰি। দি তাৰপাছত আৰু জেং চেং কেইডালমান মানে পোনাই দি দিব লাগে। ইয়াৰ পৰা মানে ঢেৰ আলু হ'ব, খালি এটাৰ পৰা এডালহে আলু হ'ব আকৌ দেই, বেছি নহয়, এটাৰ পৰা এডালহে আলু হ'ব। এনেকুৱা এটাৰ পৰা এডালহে আলু হ'ব। আৰু আলুটো খাই খুব মজা লাগিব, খুব ভাল এইটো আলু খাবলৈ। খালি ইয়াৰ প্ৰডাকশ্যনটো এটা আলুত 3 পৰা কেতিয়াবা 5 কেজি পৰ্যন্ত হয়, ৰেয়াৰলিহে 5 কেজি হয়। সাধাৰণতে 3 কেজি 4 কেজি ইমানটোতকৈ আৰু নাবাঢ়ে, কেতিয়াবা কমিবও হৈ পাৰে। এইটো আলু চাওক, এইটো আলু মই দেখুৱাইছোঁ, এইটো আমাক কোৱা হয় হাতীখুজীয়া আলু, অসমীয়াত হাতীখুজীয়া আলু কোৱা হয়। ইংৰাজীত হৈছে এলিফেণ্ট ফুড হোৱাইট স্কিন য়াম, এইটো ইংৰাজীত। এইটোতো প্ৰায়খিনি মানুহে পৰিচিত আলু, সাধাৰণতে এইটো মানে প্ৰায়বিলাক মানুহৰ বাৰীতে হয়। ই স্কিনখন ইয়াৰ বগা আৰু আলুটো একদম ধক ধককৈ বগা হয়, কিন্তু মূৰৰ ফালে ৰঙা। এই আলুটোৰ প্ৰডাকশ্যন মানে গাঁত খান্দি পেলাই দিব লাগে, গোবৰ চোবৰ পেলাই দিলে এই আলুটোৰ প্ৰডাকশ্যন 60 পৰা 80 কেজি পৰ্যন্ত হয়। এজন মানুহেতো দঙাটো সম্ভৱেই নহয়, যেতিয়া খান্দি আনিব এজন মানুহে ইয়াক দাঙি আনিব নোৱাৰে। তাৰপিছত আহিলে এইটো আমাৰ কুঁৱৰী আলু। এইটো কুঁৱৰী আলু আমাৰ পৰিচিত আলুৱেই। ইয়াৰ স্কিনখন চকলেট কালাৰৰ স্কিন থাকে, ইয়াৰ চকলেট ৰংটো চকলেট দেখিছে, মই হেৰি কৰি দিছোঁ, এইটো চকলেট কালাৰ স্কিন থাকে। গতিকে এইটো ইয়াৰ নিচিনাকৈ তলখন মেলাহী হৈ নাযায়, ই তলখন এনেকৈ জোঙা হৈয়ে যায়, কিন্তু আলুটো বহুত শকত হয়, বহুত শকত হয় আৰু একেবাৰে কমপ্লিট বগা ভিতৰখন। মূৰটো অৱশ্যে অকণমান বেলেগ থাকিব আৰু, কিন্তু আলুটো কমপ্লিট বগা হয়। এইটো হৈছে কুঁৱৰী আলু। ইয়াৰো প্ৰডাকশ্যন 30 পৰা 60 কেজি পৰ্যন্ত হয়গৈ। গতিকে যথেষ্ট ইয়াৰ পৰা পাব পাৰি। কিন্তু এইটো আলু থাইলেণ্ডৰ, অতীজতে থাইলেণ্ডৰ সঁচ আছিলে, সেইকাৰণে ইয়ালৈ অহাৰ পিছত ইয়াৰ নাম দিয়া হৈছে থাইলেণ্ড হোৱাইট য়াম। এইটো পাতটো গোল গোল হয় আৰু আলুটো তললৈ বাঢ়ি যায়, কিন্তু গাঁত চাত খান্দি দিব লাগে, তেতিয়াহে ই অলপ প্ৰডাকশ্যন দিয়ে। কিন্তু ইয়াৰ 2 পৰা 3 কেজিহে হয় ইয়াৰ। কিন্তু আলুটো খুব ডাঠ আৰু খাবলৈ খুব বৰা চাউলৰ আঠা নিচিনা লাগে। গতিকে সৰু সৰুকৈ পিচকৈ কাটি একবাৰে গাখীৰৰ লগত সিজাই খাবলৈ বহুত ভাল লাগে, খুব মজা লাগে, যেন মানে বৰা চাউল খোৱা নিচিনাকৈ লাগিব। তাৰপিছত আহক, এইটো কাঠ আলু নহয়, কিন্তু এইটো নাম হৈছে চিকহু আলু। এইটো সাধাৰণতে নগাঁও জিলাত পায়, আৰু নগাঁও জিলাৰ ৰহা অঞ্চলত এই আলুটো আপোনালোকে একদম সাধাৰণতে পাব আৰু প্ৰায়বিলাক মানুহৰ ঘৰতে এই আলুটো আছে। আলুটো মানে খাবলৈ খুব ভাল। ইয়াক মানে এনেকুৱা ই সিজে যে যদি দাইলৰ লগতে দিয়ে আলু বিচাৰি নাপায় আৰু
যে দাইলখন সিজি পেলাই মাছ দুখৰ পাওঁতে ইয়াৰ আলু পিচ পিচ কৰি দিব লাগিব, তেতিয়াহে ইয়াৰ আলুটো পাব, নহ'লে ইয়াৰ পোৱাটো টান হৈ যায়গৈ। গতিকে ইয়াক খাবলৈ খুব মজা, খুব ভাল। এইটোলৈ চাওক, এইটো থাইলেণ্ডৰ পৰা অনা হৈছে এইটো আলু। এইটো সেইকাৰণে ইয়াৰ নাম থাইলেণ্ড ব্ৰাঞ্চ য়াম নাম দিয়া হৈছে। থাইলেণ্ডৰ ইয়াৰ মানে শাখাযুক্ত হয় কেলৈ, ই আলুটো যেতিয়া বাঢ়ি যায় শাখা কেইটামান তলৰ ফালে শাখা শাখা হৈ যায়, খাল ঠেঙুলি মেলি যায়, সেইকাৰণে ইয়াৰ নামটো ব্ৰাঞ্চ য়াম দিয়া হৈছে। ইয়াৰ আলুটোৰ নাম ব্ৰাঞ্চ য়াম দিয়া হৈছে। ই বৰ বেছিকৈ নহয় যদিও খুব ৰেয়াৰলি 10 কেজিমান হয়গৈ, কিন্তু 5 কেজি আপুনি সহজতে পাব। সাৰ চাৰ দিলে 5 কেজি আপুনি সহজতে পাবই। এইটো চাওক, এইটো এটা বৰ সাংঘাতিক ধৰণৰ আলু। এইটো মানে তামোল এজোপা কাষতে গাঁত অকণমান খান্দি তাতে গোবৰ জাবৰ এসোপা পেলাই অকণমান ওখকৈ তাত দি থ'লেই আলুটো হৈ গ'ল আৰু। গছজোপা আলু তামোলজোপা কাষলৈ বা গছজোপা কাষলৈ ই বগাই যাব। ওচৰত এটা বা দুটা দিব লাগে আৰু বেছিকৈ দিলে এইটো নহয় আৰু। এই আলুটো মানে আদা চপৰা নিচিনা, বেছি ডাঙৰ নহয়, ইমানটোমান হয়গৈ, আদা চপৰা, ঠিক আদাই যেন আৰু তেনেকুৱা নিচিনা লাগে। কিন্তু ইয়াৰ যেতিয়া ফুলটো ফুলে, আহিন কাটি এনেকুৱাতে ফুলটো ফুলিব। ইয়াৰ ফুলটো ফুলিলে আপোনাৰ গোটেই ঘৰখন আদা আদা গোন্ধাই থাকিব। ৰাতিপুৱা ভাগটো আদা যেন আদাহে মানে কোনোবাই উঘালিছে, তেনেকুৱা লাগি থাকিব। সেইকাৰণে ইয়াৰ নামটো দিয়া হৈছে আদা আলু। আৰু কোনোবাই ইয়াক পাঁচপতি আলু বুলিও কয়। এইটো আলু আৰু সোৱাদটো আৰু ক'বই নালাগে, কিমান ধুনীয়া সোৱাদ ইয়াৰ। আৰু খালি ইয়াক কাটিবলৈ অকণমান অসুবিধা হয়, কাৰণ এইবোৰ চেকুৰাবোৰ এনেকৈ এৰুৱাই ভাঙিব লাগে, ভাঙি পেলাই আকৌ চুৰুকি এৰুৱাব লাগে। গতিকে ইয়াৰ সেই কটাটোহে অসুবিধা, বাকী একো নাই। খাওঁতে কিন্তু আৰু মাছৰ লগত আৰু খাবই আৰু কেনেকুৱা মজা লাগে। এতিয়া কথা হ'ল কি, এই যে আলুবিলাক দেখুৱালোঁ, এই আলুবিলাক অতি সহজতে হোৱা আলু। আৰু এই আলুবিলাক খেতি কৰিলে বিশেষকৈ এইটো আলুৰ অভাৱ এটা পূৰ হয়। এইটো চিকু আলু, আলুৰ অভাৱ পূৰ হয়। এইবোৰ আহিন কাতি মহীয়াতে খাব পাৰি, এইবোৰ অৱশ্যে দেৰিকৈ খাব পাৰি। গতিকে এইবোৰ আহিন কাতি মহীয়াৰ পৰা আৰম্ভ কৰিব পাৰি আৰু আহিন কাতি মহীয়াৰ পৰা একদম মাঘলৈকে খাই থাকিব পাৰি। এইবোৰ প্ৰডাকশ্যনটো কৰোঁতেতো অতি সহজে কৰিব পাৰি, মাটি এচপা খান্দি কৰিলেই এইটো আলু হৈয়ে যায়গৈ। গতিকে এনেকুৱা ধৰণৰ উৎপাদন কৰিলে, সকলোৱে প্ৰচেষ্টা কৰিলে আমাৰ বজাৰ ভৰি পৰিব। আৰু আমাৰ ঘৰৰ যিবিলাক সৰু সৰু সমস্যা, এই আলুবিলাকৰ পৰা সমস্যাবোৰ সমাধান কৰিব পাৰিব। খাদ্য তালিকাত এইবিলাকে আমাৰ যথেষ্ট আমাৰ স্বাস্থ্য ভাল কৰিব আৰু আমাৰ শক্তি দিব, আৰু ৰোগ চোগো ইহঁতে নিবাৰণ কৰিব পাৰে বিভিন্ন ধৰণৰ আলুবিলাকে। গতিকে মই আমাৰ ৰাইজে ইয়াক প্ৰডাকশ্যন কৰাটো মই বিচাৰিছোঁ। এইটো মোৰ সকলো ৰাইজৰ এটা কামনা যে এইটো গুৰুত্ব সহকাৰে লৈ এনেধৰণৰ খেতিবিলাক কৰাটো মই আশা কৰোঁ। কাঠআলুৰ পৰা অকল আমি খোৱা কাৰ্যতে আমি ব্যৱহাৰ কৰাই নহয়, ইয়াৰ পৰা আমি বহুত অন্যান্য বস্তু উৎপন্ন কৰিব পাৰোঁ। যেনে ইয়াৰ পৰা এই যিবিলাক চিপছ, আংকুল চিপছ যে বনায় এনেকুৱাবিলাক, সেই তেনেকুৱা চিপছবিলাক কাঠআলুৰ পৰা অতি সহজে বনাব পাৰি। এই প্ৰচেছবিলাক আছে, সেই প্ৰচেছবিলাক চাই পেলাই আপোনালোকে কাঠআলুৰ পৰা বনাব পাৰিব। আৰু কাঠআলুৰ পৰা আৰু এটা বস্তু বনাব পাৰি, যে গোলাপ জামুন বনাব পাৰি কাঠআলুৰ পৰা। আৰু বিশেষকৈ মোৱা আলুটোৰ পৰা ধুনীয়াকৈ মানে গোলকৈ কিছুমান আলু বনাই তাৰ পিঠা নিচিনা কৰিব পাৰি এই মোৱা আলুৰ পৰা, খাবলৈ খুব টেষ্টি হয়। গতিকে অকল আলু যে আমি খোৱা কাৰ্যতে ব্যৱহাৰ কৰোঁ এইটো নহয়, বিভিন্ন ধৰণৰ মিঠাইবিলাক তৈয়াৰ কৰাৰ ক্ষেত্ৰতো আমি কাঠআলু ব্যৱহাৰ কৰিব পাৰোঁ, মোৱা আলু ব্যৱহাৰ কৰিব পাৰোঁ, আৰু এইবিলাক চিকু আলু ব্যৱহাৰ কৰিব পাৰোঁ। বিশেষকৈ সেই মিচিং আলুটো যে মই আপোনালোকক দেখুৱাইছোঁ, তাৰ পৰাতো আমি বিভিন্ন ধৰণৰ শ্লাইচ, মানে ধুনীয়া শ্লাইচ বনাব পাৰোঁ, মিঠা শ্লাইচ বনাব পাৰোঁ। গতিকে আলু, কাঠআলু আমি খেতি কৰি তাৰ পৰা বিভিন্ন, মই কোৱাকেইটাই নহয়, আপোনালোকে আৰু অন্যান্য প্ৰডাক্ট উৎপন্ন কৰিবলৈ চেষ্টা কৰিব, যিবিলাকৰ যোগেদি আমাৰ কাঠআলুটো গুৰুত্ব লাহে লাহে বাঢ়ি গৈ থাকিব। এতিয়া যে মই আপোনালোকৰ আলুবিলাক দেখুৱালোঁ, আপোনালোকে সাধাৰণতে মাটিতে আলুবিলাক দি দিয়ে, কেতিয়াবা মাটিবিলাকৰ সাৰ চাৰ নাথাকিব পাৰে, আলুবিলাক নহ'ব, তেতিয়া আপোনালোকে আলু দিছিলোঁ আৰু নহ'ল। কিন্তু আলু খাটাং হ'ব পৰা মই এটা নতুন প্ৰচেছ দেখুৱাইছোঁ। এই প্ৰচেছটো আপোনালোকে চাওকচোন বাৰু। মই এতিয়া কেনেকৈ নতুন এই আলুটো অতি সহজতে খান্দি আৰু নিশ্চিতভাৱে আলুটো হ'ব পৰা এটা প্ৰচেছ মই দেখুৱাইছোঁ, আপোনালোকে চাওক। এইটো এটা চিমেণ্টৰ বেগ, পেলনীয়া চিমেণ্টৰ বেগ, আৰু চিমেণ্টৰ বেগটোত
মানে এই দুখতে পাতি লৈ প্ৰথমতে অকণমান খান্দি ল'লোঁ, মাটি অকণমান খান্দি ল'লোঁ, খান্দি লৈ চিমেণ্টৰ বেগটো পাতিলোঁ, পাতি ঘৰৰ যিমানবোৰ গোবৰ মানে গোবৰ আছে, শুকান গোবৰ মানে মাজে মাজে কেঁচা গোবৰ, ফুট চাই যিমানখিনি আছে সেইখিনি আনি বেগটো পূৰ কৰিছোঁ। এদিনত নহ'ব পাৰে, 2 দিন 3 দিনো লাগিব পাৰে, কিন্তু আনি এইবিলাক মানে বেগটো পূৰ কৰি দিছোঁ। তাৰপিছতে পূৰ কৰি দিয়াৰ পিছতে আমি ওপৰতে পাৰিলে শুকান গোবৰ অকণ দিছোঁ, এয়া শুকান গোবৰ দিছোঁ, দিছে নহয়, এয়া শুকান গোবৰ দিছোঁ। ইয়াত আকৌ ছাইও দিছোঁ দেই, তলত ছাই আছে। আৰু লগতে আমাৰ এই যে ভাৰ্মি কম্প'জৰ কেঁচু 2-এটা, এতিয়া গোবৰ যে দিছোঁ নহয়, ইয়াত ভাৰ্মি কম্প'জৰ 2-এটা কেঁচু দিলেও বেছি ভাল হয়, কিন্তু কেঁচুটোৱে ইতিমধ্যে সেই গোবৰখিনি বা জাবৰখিনি ইয়াত খাই পেলাই সি কেঁচু সাৰলৈ ৰূপান্তৰ কৰিব। এতিয়া চাওক, মই এইটো কুঁৱৰী আলু এটা মূৰটো ইয়াত আমি দিলোঁ, ডাঙৰ হৈছে মূৰটো, সৰু কৰি দিব লাগিব আৰু এইটো মই চেম্পুল হিচাপে দেখুৱাইছোঁ। এতিয়া চাওক, এইটো দিলোঁ নহয়, দিয়াৰ পিছতে মই ইয়াত গোবৰ দি দিলোঁ, শুকান অলপমান ভাজি গোবৰ ইয়াত দিছোঁ, আলুটো ঢাকি দিছোঁ, আলু এইধৰণে ঢাকি দিলোঁ। তাৰপিছত চাওক, আৰু এই মই খেৰ দি দিছোঁ, ইয়াৰ ওপৰত খেৰ দি দিলোঁ, দি পেলাই পাৰিলে এটা কাম কৰিব, এইটো মানে এইখিনি খুঁটি এটা পুতি পেলাই ইয়াক বান্ধি দিলে সি ভাল আৰু। এতিয়া যে ছাইডত মই হেৰি দিছোঁ, গাঁতটো খান্দিছিলোঁ, এই গাঁতটো মই সেই মাটিৰে পূৰ কৰি দিওঁ। গোবৰ ইয়াত মাজে মাজে গোবৰ দি দিব লাগিব, ইয়াৰ ছাইডটোত মাজে মাজে গোবৰ 2-পাঁচি পেলাই দিব লাগিব। তাৰপিছত সেই সিদ্ধান্ত নহয়, এতিয়া এই আলুটো, এই বেগটো সম্পূৰ্ণৰূপে এনেকুৱা বন জাবৰ এনেকুৱাবিলাকে ঢাকি দিয়ে, মানে ৰ'দ পৰিলে আলুটো মানে বগা নহ'ব আৰু সেই ৰঙাহে হ'ব, গতিকে বগা হৈ থাকিবৰ কাৰণে এনেকৈ ঢাকি দিয়ে। আৰু জাবৰ য'ত যিমান পায় আৰু ইয়াৰ চাৰিওফালে ঢাকি এতিয়া দম কৰি দিয়ক আৰু এনেকৈ। এতিয়া মই দেখুৱাবৰ কাৰণে সেইটো কৰি দিব পৰা নাই আৰু, কাৰণ আপোনালোকে জাবৰ জোঁথৰ যিমান পায় নহয় গোটেই খেৰে চেৰে সেই দম কৰি দিয়ক। আৰু তাৰপিছত দেখিব মাজে মাজে যদি খৰাং হয় তেতিয়া এইটো পানী অকণ দি দিব বেগটোৰ ওপৰত। যেতিয়া আপোনাৰ আলুজোপা হ'বগৈ, ওপৰলৈ ইয়াত উঠি যাব, বা এই তামোল গছত দিলে তামোল গছজোপা অপকাৰ কৰিব পাৰে, বেছি ওখ তামোল দিলে অপকাৰ নকৰে অৱশ্যে। যদি হয় তেতিয়াহ'লে ইয়াত বাঁহ এটা পুতি দিলে বা গছ এজোপাৰ কাষত দিলে গছজোপাতে বগাই গুচি যাব। এতিয়া জাবৰ জোঁথৰ দি এনেকৈ এতিয়া পূৰা ঢাকি থৈ দিব আৰু থৈ যায়। বছৰটো পাৰ হ'ল, যেতিয়া মাঘৰ বিহুৰ সময় আহিলে বা গছডাল মৰিব খুজিছে, তেতিয়া আপোনালোকে জাবৰখিনি গুচাই দিয়ক, সহজ গুচাই দিয়ক। গুচাই দি পেলাই আলুটো লৈ আহক। আলুটো খানোতে আপোনাৰ কিমান সময় লাগিল? খুব বেছি 5 মিনিট লাগিল, আৰু 5 মিনিটত আপুনি বেগ ভৰা আলু এটা দেখিবলৈ পাব। আৰু সেই বেগ ভৰা আলুটো খায়ো টেষ্ট পাব, আৰু সহজে খান্দিবলৈও পাৰিলে, আৰু একো মানে অপকাৰ নোহোৱাকৈ মানে কষ্ট নোহোৱাকৈ আলুটো লৈ আহিব পাৰিলে। যদি বেচিলে খোৱাখিনি খালে। গতিকে এইটো এটা অতি সহজ উপায়। এনেকুৱা ধৰণৰ উপায়েৰে মোৱা আলু দিব পাৰিব আৰু কাঠ আলু দিব পাৰিব। এনেকুৱা ধৰণৰ যিবিলাক আলু, চিকহু আলু বা অন্যান্য যিখিনি আলু আছে, সেই আলুখিনি একেটা প্ৰচেছতে দি থাকিব পাৰিব। গতিকে এইটো প্ৰচেছ আপোনালোকক দেখুৱালোঁ। আপোনালোকে এই প্ৰচেছটোৰে আলু খেতি ঘৰত কৰক। মাটিত দিয়াতকৈ এইটো বেছি সুবিধাজনক বুলি ভাবিছোঁ। আৰু এনেকুৱা চিমেণ্টৰ বেগটো কিমান আছে বিচাৰিলেই পাব। আৰু ঢেৰ খেতি কৰিব নালাগে ন, আপোনাৰ ঘৰত মাঘৰ বিহুত খাবলৈ বা এনেই খাবলৈ আপুনি 10জোপা কৰক, 10টা বেগ দিয়ক, তেতিয়া আপুনি এইটো দিব পাৰিব। অতি সহজ কথা। খালি আৰু এইটো ঠিক যে আলুজোপাইটো খাই বৈ জীয়াই থাকিব লাগিব, তাৰ কাষত আপুনি জাবৰ জোঁথৰটো দিবলৈ নাপাহৰিব। মাজে মাজে পানী অকণ দিবলৈ নাপাহৰিব। আৰু পাৰিলে গৰু যদি ঘৰত আছেই, তেতিয়াহ'লে গৰু গোবৰ 2-4 আৰু এইডোখৰত এনেকৈ উলিয়াই পেলাই দিব, বছ আপোনাৰ হৈ থাকিব আলু। গতিকে এইটো হ'ল মই সহজ উপায় আপোনালোকক দেখুৱালোঁ। এই উপায়েৰে আপোনালোকে আলু খেতি কৰক।